আছে আমি এইটো ভিডিঅ'ত মই ক'ব বিচাৰোঁ যদি আপুনি যদি 1 মিনিটত আপুনি ইমেইলত আপোনাৰ ইমেইল অলাগতিয়াল ইমেইল থাকে আমি ইমেইল আহি থাকে সেই ইমেইল পৰা আপুনি কেনেকৈ ধৰণে আপুনি ডিলিট কৰিব এক ক্লিকত 1 মিনিটত আপুনি কেনেকৈ ডিলিট কৰিব প্ৰথমে যাব লাগিব ইমেইলত আমি যাওঁ ইমেইলত গৈ মেলি দেখাই আছোঁ প্ৰথমে আপুনি ইমেইলটো অন কৰি ল'ব ওপেন কৰি ল'ব আপুনি ইমেইলটো ইমেইলত গৈ মেলি দেখি পাইছে অলাগতিয়াল ইমান গাল ইমেইল আহি আছে এইটো ইমান গাল আমাৰ ষ্ট'ৰেজটো বহুত খায় আমাৰ ষ্ট'ৰেজটো বহুত মানে লয় এই অলাগতিয়াল ইমেইলবোৰ আপুনি কেনেকৈ ধৰণে ক্লিক কৰিব প্ৰথমে আপুনি যাব লাগিব থ্ৰী ডট আপুনি দেখি পাইছে এই থ্ৰী ডট যাব লাগিব লেফ্ট সাইডে দেখি পাইছে সেইটো থ্ৰী ডট দেখি পাইছে সেইটো থ্ৰী ডট আপুনি যাব লাগিব তাত গৈ মেলি আপুনি অলপ ক্লিক কৰি দিয়ক অলপ ক্লিক কৰি আপুনি যেতিয়া আপুনি এটা কৰি আপুনি কি কৰিব এটা আপুনি সিলেক্ট কৰিব তেতিয়াহে আপোনাৰ বহুত টাইম লাগি যাব না যেতিয়া আপুনি 1 মিনিট কৰিব হ'লে আপুনি সিলেক্ট অল দেখি পাইছে সিলেক্ট অলটো আপুনি ক্লিক কৰি দিব মানে দেখাছে ৰ'ব এইটো সিলেক্ট অল দেখি পাইছে সেই সিলেক্ট অলটো আপুনি এটা ক্লিক কৰি দিয়ক সিলেক্ট অল দিয়া আছে যিমানবোৰ ইমেইল সব ডিলিট হৈ যাব ইয়াত যিমান গাল দিয়া আছে সিলেক্ট অল দিয়া আছে এইকেইটা এটা যিমান গাল দিয়া আছে এইকেইটা গোটেইটো আপুনি কি হ'ব সিলেক্ট হৈ যাব সিলেক্ট হোৱাৰ পাছত আপুনি কি কৰিল ক্লিকত আপুনি ক্লিক কৰি দিয়ে ক্লিক হৈ যাব আপুনি চাই ল'ব লাগিব যদি আপোনাৰ ইম্পৰ্টেণ্ট থাকে তেতিয়া আপুনি কি কৰিব লাগিব এইটো টিকটো হটাই দিব লাগিব যদি কিছুমান ইম্পৰ্টেণ্ট থাকে যদি ইম্পৰ্টেণ্ট নাই তেনেহ'লে আপুনি গোটেইটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছত আপুনি কি কৰিব ডিলিট দেখি পাইছে এই ডিলিটটো দেখি পাইছে মই দেখাইছোঁ ৰ'ব এইটো ডিলিট দেখি পাইছে এইটো ডিলিট এইটো তাত আপুনি ক্লিক কৰি দিব বাছ ডিলিট হৈ সব ডিলিট হৈ গ'ল এইটো লাগতে আপুনি ডিলিট হৈ গ'ল বাকি ইম্পৰ্টেণ্টকেইটা আপোনাৰ থাকি যাব থেংক ইউ ভেৰি মাছ ভিডিঅ'টো চোৱাৰ বাবে যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব